আজি আপোনালোকক দেখাম আমাৰ পাৰ চৰাই ফাৰ্ম। এই যে বিদেশী পাৰ চৰাই ফাৰ্ম আপোনালোকে চাব পাৰিছে, বাছ অহৰহ বিদেশী পাৰ চৰাই আপোনালোকে চাব পাৰিছে। আপোনাৰ সকলো ঘৰটোৱে ভৰি আছে, দেখাই দিয়া আপোনালোকে। আমাৰ পাৰ চৰাই কোনটো পাৰ চৰাই নাই আমাৰ আপোনালোকে চাব পাৰিছে, কোনটো পাৰ চৰাই নাই। আপোনালোকক মই দেখাই দিওঁ যে পাৰ চৰাই পুহি কেনেকৈ পাৰি, পাৰ চৰাই পুহিও কেনেকৈ আপোনাৰ লাখ টকা ইনকাম কৰিব পাৰি, সেই মূল মন্ত্ৰটো আজি আপোনালোকক এই ভিডিঅ'ৰ মাজেদি দিবলৈ চেষ্টা কৰিম। আপোনালোকক প্ৰথমে কৈ দিছোঁ এই বিদেশী পাৰ চৰাই, আৰু পাৰ চৰাই পুহিও লাখ টকা ইনকাম কৰিব পৰা যায় আপোনালোকে জানে। আৰু মই এইটো পদ্ধতি আজি আপোনালোকক শিকাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যে পাৰ চৰাই পুহিও কেনেকৈ লাখ টকা ইনকাম কৰে। বাহিৰৰ মানুহেতো কেৰালা চেন্নাই মানে পাৰ চৰাই পুহি কেতিয়াবা মাহত 10 লাখ টকা ইনকাম কৰিব পাৰোঁ। আৰু এইবোৰ হৈছে মাত্ৰ বিদেশী পাৰ। আপোনালোকে চাব পাৰিছে আমাৰ ঘৰত ভৰ্তি বিদেশী পাৰ। এই হৈছে পাউডাৰ, আপোনালোকে চাব পাৰিছে পাউডাৰ। এইটো হাংগাৰী হাউচ, যাক বোখাৰু বুলি কোৱা হয়। এইটো হৈছে বৰপন, এইটো হৈছে মুখী, এইটো হৈছে আমাৰ মুখী, এইটো হৈছে ফেণ্টেল, এইটো হৈছে হাংগাৰিয়ান হাউচ, এইটো হৈছে ফেণ্টেল আমাৰ, যাক ইণ্ডিয়ান ফেণ্টেল বুলিও কোৱা হয়। আপোনালোক আৰু চাই থাকিব। এই হৈছে ক্ৰছ, এই হৈছে আপোনালোকৰ চিৰাজী, এই হৈছে হাংগাৰিয়ান হাউচ, এই হৈছে আপোনালোকৰ মুখী, এই হৈছে মুখী, এই হৈছে বৰপন, এই হৈছে পাউডাৰ, এই হৈছে পাউডাৰ, এই হৈছে পাউডাৰ, এই হৈছে আপোনাৰ হাংগাৰিয়ান হাউচ, এই হৈছে কেপাচিনো, তাৰ লগত এই হৈছে আপোনাৰ মুখী, এই হৈছে হাংগাৰিয়ান হাউচ, এই হৈছে আপোনালোকৰ চিৰাজী, এই হৈছে চিৰাজী। আপোনালোকে চাব পাৰিছে এই অসমত, এইটো অসমত আছে। আপোনালোক বৰপেটা আছাম, বৰপেটা হাউলি টাউন। আপোনালোকৰ এটা অল্ড ইউটিউব চেনেল আছিল, ইউটিউব চেনেল এইটো বৰ্তমান নাই। নতুন ইউটিউব চেনেল আৰম্ভ কৰিলোঁ। আমাৰ অল্ড ইউটিউব চেনেলটো কিবা এটা কাৰণ ডিলিট হৈ গ'ল। তো আপোনালোকে এইটো চেনেলটো নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি আগন্তুক আপোনালোকক ভিডিঅ' বহুত ভাল ভিডিঅ' দিব পাৰোঁ। আৰু এই ভিডিঅ'টোত মই এতিয়া ক'বলৈ আৰম্ভ কৰিম যে লাখ টকা এনেকৈ বলক। এতিয়া মেইন পইণ্টলৈ যাওঁ। এতিয়া আপোনালোকক মই কৈ আছোঁ যে ইণ্ডিয়ান ফেণ্টেল যিটো বিদেশী পাৰ, এইটো পাৰ যদি আপোনালোকে 10 যোৰা পোহে, এইটো আপোনাৰ এটা মিনিমাম আপোনাৰ দাম হৈছে 1500 টকা যোৰা, মিনিমাম দাম মানে আধা দাম। তো আপোনালোকক মই কম দাম কৈ আছোঁ। এইটো পাৰ যদি আপুনি 15 যোৰা পোহে, তেনেহ'লে আপুনি 10 যোৰা প্ৰত্যেক মাহতে পোৱালি পাব। প্ৰত্যেক মাহত যদি পোৱালি পায়, 10 যোৰা পোৱালিৰ দাম আপোনাৰ কিমান হ'ব? 15,000 টকা। আপোনাৰ তাৰ লগতে আপুনি 10 যোৰামান চিৰাজী পোহে, চিৰাজী আপোনাৰ দাম হৈছে মিনিমাম আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ 2000 পৰা আৰম্ভ কৰি 4000, 6000, 8000, 10000, 12000 টকালৈ লাহৰি তুলি যায় আপোনালোকক। তো তাৰপিছত এইটো হৈছে আপুনি 10 যোৰা 15 যোৰা পোহে, তেনেহ'লে আপুনি 10 যোৰা পোৱালি তাৰ পৰাও পাব। তাৰপৰা যদি আপুনি 2000 মান 10 যোৰা পোৱালি আপুনি 20,000 চেল কৰিলে, লগতে 20,000 বাঢ়ি 15,000 চেল কৰিলে আপুনি, তো আপুনি চেল কৰাটো আপুনি 30,000 হৈ গ'ল। তাৰ লগতে আপুনি 10,000 মান হাংগাৰিয়ান হাউচ মানে 15 যোৰা মান হাংগাৰিয়ান হাউচ পোহে, তো হাংগাৰিয়ান হাউচ পুহিলে মাত্ৰ আপোনাৰ 10 যোৰা মান পোৱালি পালে, আপুনি যদি মাহতে 10 যোৰা পোৱালি পায়, তো সেই 5,000 টকা আপুনি এক যোৰা বিক্ৰী কৰিব পাৰে। অসমত যিটো আপোনাৰ মিনিমাম ৰেট হৈছে 5,000 টকা, তাৰ লগতে ষ্টাৰ্টিং প্ৰাইচ ভাল কোৱালিটি হ'লে 10,000 টকা, 12,000 টকা মানুহ আছে আমাৰ অসমত কিনে। তো আপোনালোকে অসমত বিক্ৰী কৰিব নহ'লে আমাৰ তাতে বিক্ৰী কৰিব, আমি নিজেও কিনো। তো 10 যোৰা মান পাৰ, 15 যোৰা মান পাৰ কৰিলে 10 যোৰা আপুনি বিক্ৰী কৰিব, তাৰ লগতে 10 যোৰা বিক্ৰী কৰিলে 5,000 টকা, 50,000 টকা হৈ যায়, আপোনাৰ 80,000 টকা হৈ গ'ল। তাৰ লগতে বহুতো কিবা কিবি আছে, মুখী, কেপেচিনো, শাৰ্টিন, হাংগাৰিয়ান হাউচৰ লগতে আপোনাৰ মেকপাই আছে, পাউডাৰ আছে, কিং আছে। কিংটো অসমত বহুত চলে। তো আপোনালোক এনেকৈ যদি আপুনি মিলামিলিকে আপোনাৰ যদি পাৰ চৰাই মাত্ৰ 100 বা 50টা মান পাৰ চৰাই পোহে, আপোনালোকে যদি 100 পাৰ চৰাই পোহে, তেনেহ'লে মাহত 1 লাখ টকা ইনকাম কৰিব পাৰিব, আৰামছে পাৰিব। আপোনাৰ 100 পাৰ চৰাই পুহিলে আপোনাৰ এক মাহত খৰচ হ'ব মাত্ৰ 5,000 টকাৰ পৰা 7,000 টকা। আৰু আপোনালোকে চাব পাৰিছে আমাৰ ফাৰ্মটোত বৰ্তমান 200 মান পাৰ চৰাই আছে। আৰু আমি এই পাৰ চৰাইবোৰ বিক্ৰী কৰোঁ, কিন্তু বৰ্তমান ষ্টক খতম হৈ গৈছে। অসমততো আমি ইমান ছাপ্লাই দিব নোৱাৰোঁ, কাৰণ যিমান আপোনালোকৰ ডিমাণ্ড, বহুত ডিমাণ্ড যাৰ কাৰণে বৰ্তমান আমাৰ পাৰ চৰাই নাই, ষ্টক খতম। আমাৰ এইবোৰ চব পেৰেণ্টছৰ ষ্টক হৈ আছে। তাৰ লগতে কোনোবা যদি ল'ব খোজে, তেনেহ'লে আমাক যোগাযোগ কৰিব, আৰু কোনোবা বিক্ৰী কৰিব খোজে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ মোবাইল নাম্বাৰটো হৈছে 6002180029। আপোনালোকৰ গেটাতে কৈছোঁ যে আমি অল অভাৰ নৰ্থ ইষ্টত ডেলিভাৰী কৰোঁ, আৰু লগতে অল অভাৰ ইণ্ডিয়া যদি বেছি কোৱান্টিটি হয় ডেলিভাৰী কৰোঁ বাই ট্ৰেইন। আজিলৈ ইমানলৈ আছিলে। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি চেনেলটো নতুন আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম।